মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সন্মান জনাইছোঁ। ইয়াত দেখিছোঁ উপস্থিত আছে যুৱক যুৱতী, একদম সাংঘাতিক মানুহ চাৰিওফালে। গতিকে মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ভাল পোৱা। আৰু এইখিনিতে এই চেগতে মই শ্ৰী শ্ৰী কৃষ্ণ ৰাসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই অনুষ্ঠানটিৰ উদযাপন সমিতিৰ সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এইখন সুন্দৰ মঞ্চ আমাক দিছে। কাৰণ এইখন মঞ্চৰ বিষয়ে আমি সকলোৱে জানো, খুব ভাল এখন মঞ্চ। আৰু ইয়াত গীত পৰিৱেশন কৰি আপোনালোকক শুনাবলৈ পাই এইটো মোৰ কাৰণে ভাগ্য। গতিকে ধন্যবাদ মোক আমন্ত্ৰণ কৰাৰ বাবে। আজি আমি সকলো আহিছোঁ আপোনালোকক কিছু আমোদ দিবলৈ। গতিকে সকলোৱে কিন্তু সহযোগ অকণমান কৰিব লাগিব, অকলে মই নোৱাৰিম, হ'বনে? ঠিক আছে। এটি নতুন এটি গীত, যিটো গীত মোৰ খুব ভাল লগা। 2019 কৰিছিলোঁ। গীতটি শুনি চাওকচোন। আমি অকণমান বেলেগকৈ ব্যৱস্থাপনা কৰিছোঁ আপোনালোকৰ বাবে। আৰম্ভ কৰিছোঁ।
ধন্যবাদ।